হেল্ল' এভৰিৱান, যাবলৈ ওলাইছোঁ মাৰ ঘৰলৈ আৰু এই হাজবেণ্ডে ৰেডি হৈ আছে আৰু আপোনালোকক টোপোলা দেখাইছোঁ। এই এটা ডাঙৰ বেগ আৰু এইটো হৈছে পিঠিত লোৱা বেগ আৰু এইফালে আছে মোৰ হেণ্ড বেগটো আৰু আনফালে আছে এয়া ঘৰৰে আমাৰ ভাতকেৰেলা লাগিছিল আৰু আম দি পঠাইছে আমাৰ শাহুমায়ে। আৰু তেনেকৈ এয়া স্কুটিত যাবলৈ ওলাইছোঁ। স্কুটিখন নিনিলোঁ হয়, কিন্তু স্কুটিখনো য'ৰ পৰা লৈছিলোঁ মানে ডিলাৰত দিম বুলি ভাবিছোঁ। অকণমান ছাৰ্ভিচিঙৰো কাম আছে আৰু বডি পাৰ্টছো কিবা চেঞ্জ কৰিব লাগে। সেইকাৰণে এয়া বৰষুণ বতৰ হ'লেও এইখনতে আৰু গৈ আছোঁ। আৰু মাৰ ঘৰত যোৱা আনন্দই যিহেতু সুকীয়া হ'ব আৰু যেনেকৈ ঠেলা হেঁচা খাই হ'লেও যামেই আৰু ডাইৰেক্টলি মাৰ ঘৰত নাযাওঁ, কাৰণ মা আহি আছে, মা চন্দিকা দেৱালয়ত আৰু বহুত দিন হ'ল ময়ো তেনেকুৱাকৈ যোৱা নাই মাৰ ওচৰত। সেইকাৰণে ভাবিলোঁ আমিও ইয়াতে সোমাই দিম। আৰু এয়া ছয়গাঁও আহি পালোঁ আৰু ছয়গাঁৱৰ এইখিনিও ৰাস্তা ইমান বেছি বেয়া হৈছে, মানে বহুত ঠেকেচা খাই আহিছোঁ, বহুত কষ্ট হৈছিল। যি কি নহওক ইয়াতে এইখিনি আহি পালোঁ আৰু মাহঁতো অলৰেডি আহি পাইছে। আৰু এয়া চন্দিকা দেৱালয়ৰ দৃশ্য আৰু মানুহজনে ইমান বেছি ভিৰ দেখি ক'লে যে মই বাহিৰৰ পৰা সেৱা কৰিম আৰু তেওঁৰ মানে লগত বেগটোও আছে, বেগটো থোৱাৰ মানে জেগা নাই আৰু জোতাও পিন্ধি আছে, সেইকাৰণে ক'লে কি মই বাহিৰৰ পৰাই সেৱা কৰিম। আৰু আমি এনেকৈ লাইন ধৰি পেলাই দৰ্শন কৰি আহিলোঁ। এয়া প্ৰসাদ খাই আছোঁ আৰু চন্দিকা দেৱালয়ৰ পৰা আহি আমি ডিলাৰত সোমালোঁ। ডিলাৰত কামটো নহ'ল আৰু মাও যিহেতু ঘৰ আহি পোৱা নাই, সেইকাৰণে ভাবিলোঁ বাহিৰতে কিবা এটা খাই যাওঁ। আৰু এয়া মিৰ্জাৰ পলছ কিটচেনত বহুত দিন অহা নাছিলোঁ আৰু আহিয়ে ইমান বেছি ভিৰ পালোঁ, আমি অকণমান সময় ৰখি থাকিবলগীয়া হ'ল আৰু ইয়াতে কিবা এটা খাই আমি ঘৰমুৱা হ'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।